আজি হল ৰাজ পূজা তো মই এতিয়া বৰ্তমান ৰাজ পূজাৰ আমাৰ অফিচত আছো তো আপোনালোকক ৰাজ পূজাৰ মই ভিডিঅ'বোৰ আজি দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো নেকি বলক ফ্ৰেণ্ডছ মই এতিয়া আছো মন্দিৰৰ গেটত তাত ভিতৰত আপোনালোকক দৃশ্য দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই আৰু ইয়া দেখিছো এইখন হল মন্দিৰৰ গেটখন তো মই এতিয়া ভিতৰলৈ যাওঁ আৰু মই ভিতৰৰ ফালে গৈ আছো ইয়া দেখিছে ফ্ৰেণ্ডছ আজি হল পূজা আৰু মোৰ মানে ভিডিঅ' আৰম্ভ কৰাত অলপ দেৰি হ'ল মানে কামৰ ব্যস্ততাৰ মাজত তো ইয়া দেখিছে মানুহ এতিয়াও যোৱা নাই কিন্তু মোৰ দেৰি হ'ল মানে বম আনিবলৈ গৈছে তো বমৰ কাৰণে আমি মানে অলপ লেট কৰিব লগা হ'ল তো আপোনালোকক দেখুৱাই আছোঁ ইয়া বম আনিছোঁ আৰু ইয়া দেখিছে ফ্ৰেণ্ডছ ল'ৰাবিলাকে বমবিলাক বাহিৰ কৰি আছে ইয়াক দেখিছে আপোনালোকক সকলোবোৰ দেখাই আছোঁ দেই চাই থাকিব বম ফুটোৱা দৃশ্য আপোনালোকক দেখুৱাম তো চাওক আপোনালোকে আজি সকলোবোৰ দৃশ্য আপোনালোকক দেখাম আজি হ'ল পূজা অলপ আগত মানে ভিৰ বহুত আছিলে কিন্তু কি কৰি উপায় নাই আৰু ইয়া দেখিছে বম ফুটোৱাৰ কাৰণে জুই লগাই দিছে ইয়া দেখিছে ফ্ৰেণ্ডছ বম ফুটাব লাগিব আৰু এইফালে আছে আজি মানে মন্দিৰত নতুন পূজা কৰিব ফিটা বান্ধি আছে আৰু এইফালে আছে আমাৰ মানে কাৰ্যালয়টো কমিটিৰ ইয়া দেখিছে ফ্ৰেণ্ডছ কি হলতে नहीं हुई আৰু এইফালে মানুহবিলাক ইয়া দেখিছে মানে বম ফুটোৱা দেখি আছে সকলোৱে অলপ ভিৰ কম হৈ গ'ল কিন্তু সন্ধিয়াত ভিৰ আছিলে আৰু এইটো হ'ল কমিটিৰ কাৰ্যালয়টো অতিথিবিলাক আহিলে ইয়াতে বহে বা আলোচনা কৰে যিবিলাক বম ফুটাই আছে বোমাগিলা কিন্তু একদম মানে ডেম হৈ আছে তো বোমাবিলাক ইমান ভাল নহয় এয়া দেখিছে ফ্ৰেণ্ডছ বমবিলাক ইমান ভাল নহয় এয়া দেখিছে ফ্ৰেণ্ডছ ক'ৰ পৰা বোমা আনিছে এইবিলাক একদম মানে বেয়া বোমাবিলাক ইমান ভাল নহয় তো বোমা দোকানীক মানে কমপ্লেইন দিব লাগিব আকৌ এয়া দেখিছে অ' তামাম এয়া দেখিছে ফ্ৰেণ্ডছ ইটো হ'ল কলগছ বোমাত জুই লগাই দিছে এয়া চাই থাকক আপোনালোকে এয়া আৰু আপোনালোকে অলপমান বম ফুটা দৃশ্য চাওক আজি মানে পূজাৰ কাৰণে মানে বোমা মানে বহুত লৈ আহিছে তো সেয়া বোমা ফুটাই আছে চাই থাকক আপোনালোকে আৰু এইফালে এয়া দেখিছে বমৰ ধুৱাই দি একদম কুঁৱলী হৈ গৈছে এয়া দেখিছে ফ্ৰেণ্ডছ এই বোমাটো যে দেখিছে এইটো ইমান ভাল নহয় কিন্তু এইটো মানে কমপ্লেইন দিব লাগিব আগৰ বমবিলাক ইমান ভাল নাছিল এয়া দেখিছে এইবাৰৰ বমটো ভালেই আৰু এইফালে আমাৰ এয়া গামছা আজি মানে নতুন পূজাত মানে এয়া অপেনিং কৰিব সুবিধা পাতিব আৰু মুকুল বৰুৱাক এয়া আমাৰ জাতীয় গামোচাৰে সম্বৰ্ধনা জনালে আৰু এতিয়া মানে ফিটা কাটিব আমাৰ পঞ্চায়তৰ সভাপতি এতিয়া দেখিছে ফ্ৰেণ্ডছ ফিটা তাৰপিছত ওপৰত যাব লাগিব তো চাই থাকিব দেই আপোনালোকে ফিটা কাটিলে আৰু মন্দিৰত গ'লে আমাৰ গাঁও পঞ্চায়তৰ সভাপতি সুদীপ্ত বৰ্মন ডাঙৰীয়া দেখিছে আৰু এইফালে সেৱা কৰি আছে আৰু এইফালে এও ঢাক বজাই আছে এয়া দেখিছে আৰু এইফালে মন্দিৰৰ কৰ্মকৰ্তাসকল এয়া দেখিছে ফ্ৰেণ্ডছ বহি আছে সেৱা জনাই আছে আৰু এইফালে আমাৰ গাঁৱৰ ল'ৰাবিলাকে বহি আছে ইয়াতে মন্দিৰৰ চাৰিত আৰু এইফালে বহি আছে মানে যোনে প্ৰসাদ পানী লৈ আহে আৰু কিবা কিবি লৈ আহে কিবা জিনিস বনাব লাগে লিখিব লাগে তো ইয়াত দেখিছে ছোৱালীবোৰো আছে
ফ্ৰেণ্ডছ মই এতিয়া আছোঁ মন্দিৰত। তো মন্দিৰত আজি পূজা হ'ব। তো আপোনালোকক মই পূজা মানে পূৰা A to Z ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। তো এতিয়া আমাৰ মানে যিটো অপেনিং কৰে মন্দিৰ কিটা কাটা যিটো হৈ গ'ল। তো আগলৈ চাই থাকিব, মই আপোনালোকক সকলোবোৰ দেখাই আছোঁ। আৰু মই এতিয়া মন্দিৰত মানে গৈ আছোঁ। তো আপোনালোকক দেখাই আছোঁ কেনেকুৱা সকলোবোৰ বস্তু দেখাই আছোঁ দেই, চাই থাকিব। আৰু এইফালে দেখিছে এয়া পূজাৰ কাৰণে যা যোগাৰ চলি আছে, ৰাতি পূজা হ'ব। এয়া দেখিছে ফ্ৰেণ্ডছ, এইবোৰ বহুত বস্তু আছে। এয়া দেখিছে, এয়া মই আপোনালোকক সকলোবোৰ দেখাই আছোঁ দেই। মানে মোৰ ভিডিঅ' কৰাত অলপ দেৰি হৈ গ'ল আজি, মানে কামৰ কাৰণে। এয়া দেখিছে এইবিলাক বেলপাত আছে, আমৰ পাত এইবিলাক আছে। এয়া দেখিছে, আৰু আগলৈ গৈ আছোঁ। আৰু এইফালে দেখিছে এয়া ছোৱালীবোৰে মানে ৰাতি পূজা হ'ব, পূজাৰ কাৰণে এয়া প্ৰসাদ মানে তৈয়াৰী কৰি আছে। এয়া দেখিছে ফ্ৰেণ্ডছ। তো আগলৈ চাই থাকিব, মই আপোনালোকক আৰু দেখাই আছোঁ দেই। তো এইফালে যাওঁ। আৰু এইফালে দেখিছে এয়া বহুত বস্তু উঠিছে। এয়া দেখিছে ফ্ৰেণ্ডছ, এইবিলাক কিবা চাউল, এইবিলাক চাউল আছে। আৰু এইবিলাক কমলা টেঙা আছে, আপেল আছে। আৰু এইবিলাক মানে এয়া দেখিছে কল আছে, বহুত কল। এয়া দেখিছে ফ্ৰেণ্ডছ, আৰু মই এতিয়া মন্দিৰৰ পৰা নামি আছোঁ। তো পিছফালে গৈ আছোঁ, কি চলি আছে আপোনালোকক দেখাই আছোঁ। মই আহিলোঁ এতিয়া য'ত আমাৰ মন্দিৰৰ খানা বনাই, তাত আহিলোঁ। আপোনালোকক দেখাই আছোঁ কেনেকুৱা আয়োজন চলি আছে। তো আপোনালোকক কৈ আছোঁ ভিডিঅ'টো চাই থাকিব। এয়া দেখিছে ফ্ৰেণ্ডছ, খিচিৰি বনাই আছে। এয়া দেখিছে, আপোনালোকক দেখাই আছোঁ মই। এয়া আমাৰ আছে কুকমেন আছে দুজন। এয়া দেখিছে, আৰু এইফালে এয়া কিবা চব্জি কুটিছে। এয়া দেখিছে, আৰু এয়া চাওক খিচিৰিৰ কাৰণে এয়া চাউল আৰু দালি মানে ধুই লৈ আহিলে। আৰু এইফালে এয়া দেখিছে ৰঙালাও আছে, আলু আছে, আৰু এইবিলাক বন্ধাকবি আছে। এয়া চব্জি কুটি আছে। এয়া দেখিছে ফ্ৰেণ্ডছ। তো চাই থাকি আৰু আগলৈ লৈ গৈ আছোঁ। আৰু এইফালে এয়া দেখিছে তামাম প্ৰসাদ উঠিছে এইফালে। আৰু এইফালে মানে কৰিবলৈ বাকী আছে এইবিলাক দেখিছে কিবা মানে কাগজ প্লাষ্টিক প্ৰসাদৰ মানে কোনোবাই বহুত মানুহ প্ৰসাদ লৈ আহিছে। এয়া দেখিছে ফ্ৰেণ্ডছ, আমি মানে এইবিলাক এনেকুৱা কৰি আছোঁ, খুলি এই ঠাইত কৰি আছোঁ। এয়া দেখিছে